সকলোলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজি হৈছে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো সোমবাৰ, গতিকে ভাবিলোঁ দেওশাল বাবা মন্দিৰৰ পৰা আহোঁ। এই মন্দিৰটো আমাৰ ঘৰৰ পৰা প্ৰায় 25-26 কিলোমিটাৰমান দূৰত অৱস্থিত। এই মন্দিৰটো বহুত জাগ্ৰত মন্দিৰ বুলি কয়। আপোনালোকে উজনি ছাইডৰ পৰা আহিলে জাগিৰোড নাপাওঁতেই এই মন্দিৰটো পাব। গতিকে মন্দিৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাওঁ বুলি ভাবিলোঁ। চাওক, খুবেই সুন্দৰ পৰিৱেশ। আজি যদিও সোমবাৰ, ভিৰ বেছি নাছিলে, খুব সুন্দৰভাৱে আমাৰ দৰ্শন কৰি আজৰি হৈ গৈছোঁ। মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। এয়া মা আৰু ভাইটি ফটো উঠিবলৈ বিচাৰিছিল, কিন্তু মই ভিডিঅ' বনালোঁ। এতিয়া শৰাই থালিখন লৈ দোকানৰ পৰা টোপোলাটো বান্ধি ল'লোঁ। বহুত ভোক লাগিছে, গম পায়নে? গতিকে ভাবিলোঁ পেট পূজা হৈ যাওক। জাগিৰোডৰ মেইন টাউনতে জৈন হোটেল এখন আছে, খুবেই সুন্দৰ খাদ্য। আপোনালোকে যেতিয়াই জাগিৰোড আহে ইয়াতে খাব পাৰিব। মই ল'লোঁ চলে ভটোৰে, আৰু মাহঁতেও ল'লে, তেওঁলোকেও খাই আছে। আৰু আপোনালোকক মোৰ ভিডিঅ'বোৰত বহুত খুটি নাতি ওলাব পাৰে, আপোনালোকে ভুল নধৰিব। মই বনাই গৈ আছোঁ। এয়া চাওক, মাও খোৱাত পূৰা বিজি। মা প্ৰায় খাই খতমেই হৈছে, ভাইটিয়ে খাই আছে। তেতিয়ালৈ ভাবিলোঁ এটা ৰসমলাই